নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল টেক হেল্পলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যিসকলে চৰকাৰী টয়লেট পোৱা নাই বা যিসকলে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছে কিন্তু এতিয়ালৈকে পোৱা নাই। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এটা মোবাইল ফোনৰ জৰিয়তে কেনেকৈ চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিব সকলো কথা জানিব পাৰিব। জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপোনাৰ তাত নটিফিকেশ্যন যায়। বলক এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে আপোনালোকৰ মোবাইল ফোনটো যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰটো ওপেন কৰি সাৰ্চ বাৰ সাৰ্চ কৰি দিব IHHL। সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাতে যিটো প্ৰথম লিংক আছে সেইটোত আপোনালোকে ক্লিক কৰিব। প্ৰথম লিংকটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা নতুন টেব ওপেন হ'ব swachbharat.gov.in ৰ। তাৰপিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। প্ৰথম অৱস্থাত আপোনালোকৰ কোনো এপ্লিকেশ্যন লগইন কৰিবলৈ লগইন আইডি আৰু পাছৱৰ্ড নাথাকে, সেইবাবে আপোনালোকে তললৈ দেখা পাব একদম নিউ এপ্লিকেণ্ট, সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা নতুন টেব ওপেন হ'ব। আপোনালোকে দেখা পাইছে ইয়াৰ নেম, মোবাইল নাম্বাৰ, ইমেইল এড্ৰেছ, ষ্টেট, আইডি টাইপ ভোটাৰ দিব নে আধাৰ দিব, তাৰপিছত আইডি নাম্বাৰটো তাত যিটো আছে সেইটো দিব। তাৰপিছত ইয়াত আপোনালোকে এনেকৈ ফৰ্মখন ফিল আপ কৰিব। আপোনালোকে নিজৰ মোবাইল নাম্বাৰ, নাম সেইখিনি দি দিব। সকলো দি হোৱাৰ পিছত আপোনাৰ তললৈ যিটো দেখা পাইছে কেপচা কোড, সেইটো ইণ্টাৰ দা কোডত সেইটোত আপোনালোকে সেই যিটো কেপচা কোড যেনেকৈ আছে তেনেকৈ তাত বহাই দিব। তাৰপিছত আপোনালোকে যিটো তললৈ দেখা পাইছে ৰেজিষ্টাৰ অপশ্যন, সেইটোত আপোনালোকে ক্লিক কৰি দিব। সেইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা লগইন আইডি দিব, সেইটো আপোনালোকে কপি কৰি লৈ ল'ব। সেইটো বা আপুনি ক'ৰবাত কাগজ এখনত লিখি থ'ব, সেইটো পিছত আপোনালোকৰ দৰকাৰ হ'ব। তাৰপিছত আপোনালোকে যিটো দেখা পাইছে হোম কি, সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত তললৈ দেখা পাইছে যিটো এপ্লিকেণ্ট গেট ওৱান টাইম পাছৱৰ্ড, সেইটোত আপোনালোকে ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ পিছতে আপোনালোকৰ এটা নতুন টেব ওপেন হ'ব। ইয়াত তাৰপিছত দেখা পাইছে আপোনাৰ লগইন আইডি, মই যিটো কপি কৰি থ'বলৈ কৈছিলোঁ সেইটো আপোনালোকে পেষ্ট কৰিব। তাৰপিছত ইয়াতে যিটো ইমেইল আইডি সেইটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে যিটো কেপচা কোড সেইটো আপোনালোকে সেই বক্সটোত ভৰাই দিব। ভৰাই দিয়াৰ পিছত আপোনালোকে চেণ্ড ওৱান টাইম পাছৱৰ্ড সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল ফোন তালৈ এটা ওৱান টাইম পাছৱৰ্ড যাব, সেইটো আপোনালোকে ওৱান টাইম পাছৱৰ্ডটো থৈ দিব। তাৰপিছত আপোনালোকৰ মোবাইল ফোনটোলৈ এটা ওৱান টাইম পাছৱৰ্ড যাব। তাৰপিছত ইয়াতে আপোনালোকে যিটো হোম সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ হোম পেজত যাব। তাৰপিছত আপোনালোকে যিটো এপ্লিকেণ্ট লগইন সেইটো লগইন আইডিটো যিটো মই কপি কৰি থ'বলৈ কৈছিলোঁ সেইটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত যিটো আপোনালোকৰ মোবাইল ফোনলৈ এটা পাছৱৰ্ড আহিব সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত যিটো কেপচা কোড সেই কেপচা কোডটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকে যিটো তললৈ দেখা পাইছে লগইন, সেইটোত আপোনালোকে লগইন কৰি দিব। লগইন কৰাৰ পিছত আপোনালোকৰ এটা নতুন টেব ওপেন হ'ব। ইয়াত দেখা পাইছে আপোনালোকৰ নেম আহি গৈছে, লগইন আইডিটো আহি গৈছে। কাৰেণ্ট পাছৱৰ্ড মানে আপোনালোকৰ যিটো মোবাইল ফোনলৈ পাছৱৰ্ড আহিছিল সেইটো দিব। নিউ পাছৱৰ্ড আপোনালোকে এটা নতুন পাছৱৰ্ড জেনেৰেট কৰিব লাগিব। তাৰপিছত কনফাৰ্ম নিউ পাছৱৰ্ডত আপোনালোকে সেই পাছৱৰ্ডটোকে আকৌ দিব লাগিব। দি পেলাই আপোনালোকে যিটো কেপচা কোড আছে সেই কেপচা কোডটো ভৰাই দিব। সকলোখিনি আপোনালোকে এপ্লাই কৰি যিটো চেঞ্জ পাছৱৰ্ড কেপচা কোডটো ভৰাই চেঞ্জ পাছৱৰ্ডটোত ক্লিক কৰি দিব। এই সকলোখিনি কৰাৰ পিছত আপোনালোকৰ সেই যিখন টয়লেটৰ ফৰ্ম সেইখন আপোনালোকৰ আহি যাব। তাৰপিছত ইয়াতে আপোনালোকে ইয়াৰ ষ্টেটটো নিজে চিলেক্ট হৈ আহিব। ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ৱাৰ্ড নাম্বাৰটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে যিজন এপ্লিকেণ্টৰ নেম সেইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ফৰ্মখন এনেকৈ পূৰাই দিব। জেণ্ডাৰ চিলেক্ট কৰিব, মোবাইল নাম্বাৰ দিব, ফাদাৰ্ছ নেম দিব। তাৰপিছত আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দিব, যদি নাই নিদিলেও হৈ যাব। আপোনালোকে তললৈ দেখা পাইছে পাছবুকৰ ফাৰ্ষ্ট পেজটো আপোনালোকে ফটো মাৰি ইয়াত আপলোড দিব লাগিব। তাৰপিছত যিজন এপ্লিকেণ্টৰ তেওঁৰ ফটো এখন আপলোড দিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে যিটো দেখা পাইছে IFSC কোড সেইটো আপোনালোকে পাছবুকৰ IFSC কোডটো দিব লাগিব। তাৰপিছত একাউণ্ট নাম্বাৰ আপোনালোকে দিব লাগিব।
তাৰপিছত কনফাৰ্ম একাউণ্ট নাম্বাৰটো সেইটোত ক্লিক কৰি দিব কনফাৰ্ম একাউণ্ট নাম্বাৰটোত যিটো একাউণ্ট নাম্বাৰ দিছিল সেইটো আকৌ এবাৰ দি দিব তাৰপিছত আপোনালোকে ইয়াতে সেইখিনি যিখিনি মই আপলোড কৰিব কৈছিলোঁ সেইখিনি আপলোড কৰিব তললৈ দেখা পাইছে আই এগ্ৰি সেইটোত আপোনালোকে টিক কৰি এপ্লাই কৰি দিব এপ্লাই কৰি দিয়াৰ পিছতে আপোনালোকৰ টয়লেটৰ ফৰ্মখন পাই যাব আৰু তাতে আপোনালোকৰ 15 দিনৰ ভিতৰতে আপোনালোকে 12000 কৈ টকা পাই যাব বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে আপোনাৰ তাত নটিফিকেশ্যন যায় আজিলৈ ইমানেই পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই